যোৱাকালি মোৰ ল'ৰা দোকান বন্ধ কৰি জিমলৈ গৈছিলে ফৰবেট জিমৰ পৰা যোৱাৰ পিছত জিমৰ পৰা অহা নাই ল'ৰাটো 9টা 20ত আহি যায় ঘৰত পোনে 10টা বাজিলে মই ফোন মাৰিলোঁ ফোন মাৰোঁতে ৰাতি তাৰ মোবাইল ছুইচ অফ যেতিয়া ছুইচ অফ পালোঁ মই তাৰপৰা মই জিমলৈ গ'লোঁ জিমলৈ গৈ তাত CC কেমেৰা চালোঁ 9টা 10ত মোৰ ল'ৰাটো ওলাই আহিছে তাৰপৰা আশে পাশে ওচৰা ওচৰি ল'ৰাকেইটাক সুধিলোঁ কি মোৰ ল'ৰাটোক দেখা পাইছানে নাই পোৱা বোলে নাই দাদা দেখা পোৱা নাই পোৱাৰ পিছত মই থানালৈ আহিলোঁ আহি থানাতে ক'লোঁ এনেকুৱা কথা পিছত দাদা এজাহাৰ দিলোঁ মোৰ সন্দেহমূলক যে মোৰ ল'ৰাক বকুল চাহনীয়ে লৈ গৈছে তাৰপিছত গোটেই ৰাতি আমাৰ আৰক্ষীও বিচাৰিছে আমিও বিচাৰিলোঁ পোৱা নাই ৰাতিপুৱা অনুমানিক 5:30 বজাত মোৰ ল'ৰাই নতুন বস্তিৰ পৰা ফোন কৰিছে কাৰোবাৰ বেলেগৰ মোবাইলৰ পৰা গাঁৱৰ মোবাইলৰ পৰা যে দেউতা মোক বচাওক তাৰপৰা আমি গৈছোঁ থানাই গ'ল পুলিচ গ'ল গৈ তাৰপৰা ল'ৰাটো উদ্ধাৰ কৰি লৈ আহিছে কোন জেগাত পালে নতুন বস্তিত লামডিং ৰিজাৰ্ভত আপোনাৰ ল'ৰাটো কি নাম আপোনাৰ ল'ৰাটোৰ নাম প্ৰীতম চাহু কিমান হ'ব বয়স 18 আপুনি তাৰ দেউতা আপুনি কি সন্দেহ কৰে মোক সন্দেহ মানে বকুল চাহনীয়ে উঠাই লৈ গৈছে বুলি মই সন্দেহ কৰিছিলোঁ কিবা আখেজ আছে নেকি আপোনাৰ তেওঁ নাই মোৰ তাত একো আখেজ আপোনাক কিবা ডিমাণ্ড দিছে নেকি ডিমাণ্ড দিয়া নাই এতিয়া আপুনি এজাহাৰ দিছে এজাহাৰ দিছে তেওঁ বকুল চাহানীৰ ওপৰত মানে সন্দেহমূলক